হেল্ল' বাবু কি কৰিছা? এনে আছো। তুমি কি কৰিছা? মই কিতাপ পঢ়ি আছো জানা, তোমালৈ মনত পৰিলে কাৰণেহে ফোন এটা কৰিলো। মোৰো তোমালে বৰ মনত পৰি আছে। মিছা নকবা তুমি, মই ফোন এটা নামাৰিলে তুমি ফোন এটা নকৰা। মা কসম, মই তোমালে ফোন কৰিম বুলি ভাবোতে তুমি মোলে ফোন কৰিছা। আজিকালি মোৰ কি হয় জানা বাবু, একো এটা বস্তু খাবলৈও মন নাযায়, আৰু যদি মই কিতাপখনৰ ওচৰত বহো তোমাৰ মুখখনহে দেখো। মোৰো একে হয় জানা, ৰাতি শুওঁতে তোমাৰ ফটোখন বুকুত সাৱটিহে শুওঁ। অ' শুনা, আজি স্কুল ছুটি হোৱাৰ পাছত লগ কৰিবা দেই। হ'ব, তুমি স্কুল ছুটি দিয়াৰ আগত অকণমান স্কুলৰ পৰা দূৰত ৰৈ থাকিবা। এইজনীয়ে ভিতৰত পঢ়িয়ে আছেনে নে মোবাইলত কথা পাতি আছে? আজিকালি যিহে দিনকাল পৰিছে ঐ, কাৰো ভৰসা নাই। এই পেনুকনা কালত হৃদয়ত চাগে প্ৰেম কুমতিয়ে কামুৰিছে নেকি? ৰ খবৰ লৈ আছো। কিনো কৰা দেখিছ? পঢ়িয়ে আছো। জানো পাই, মই আগত ঘুনঘুনকে কিবা পাতি থকাহে শুনিছিলো আকৌ দেই। এই প্ৰশ্নৰ উত্তৰ এটা মুখস্থ কৰি আছিলো, তই তাকে শুনিলি চাগে। হ'ব দে, ভালকে ক। পাতিহাত 10 জনী থৈ দিছো, একেবাৰে বুঢ়ী হৈ আছে। তই যদি পৰীক্ষাত ৰিজাল্ট ভাল কৰা নহয়, গোটেই গাঁৱৰ মানুহক মাতি আনি খানা খোৱা, লগতে এপাক নাচিব। চাবি আকৌ, একো উল্টা পুল্টা নকৰিবি, নহলে আকৌ বুঢ়ী মায়ে খাই জানিয়ে পতাত পিছাদি পিছিম বাপেকে। শুন, শুন, ৰবাচোন। কি হ'ল মা? জল্দি কোৱা, মোৰ দেৰি হৈছে। এইটো লোৱা, কিবা এটা খাই ল'বা। ঠিক আছে মা, মোৰ আহোঁতে অলপ দেৰি হ'ব। লগৰ এটা বাৰ্থডে আছে, বাৰ্থডে খাইহে আহিম। যিমান পাৰা সোনকালে আহিবা দেই শুন। ঠিক আছে দিয়া, যাওঁ দিয়া। বাই বাই। বাই বাই দেই। বাই। কি হ'ল? ভেবা লাগি কি চাই আছে? এনেই চাইছো, তোমালোকৰ মাক পুতেকৰ মৰম চেনেহবোৰ দেখি কেতিয়াবা ভাল লাগে। আহক, ভাত বাঢ়ি দিওঁ, খাই লকহি। গৈছো ব'লা। ঐ শুনা কৰিয়া, আমি এদিন ক'ৰবালৈ ফুৰিবলৈ যাম দেই। নাযাওঁ দেই, মায়ে গম পালে মোক খাব। হেই, মায়ে কেনেকৈ গম পাব? মাক নকলেই হ'ল। আমাৰ মাক তুমি চিনি পোৱা নাই, যিহে সন্দেহ কৰে মোক। নাযাওঁ দেই। নহ'লে এটা কাম কৰিম, তুমি স্কুল যাওঁ বুলি বেগটো লৈ আহিবা, আৰু বেগটো ক'ৰবাত থ'ম, আৰু আমি ফুৰিবলৈ যাম। সেইটো কৰিব পাৰিবি, তুমি কিন্তু মোক ফুচকা খুৱাব লাগিব। ঠিক আছে, ব'লা ব'লা খুৱাম। আজি এজনী স্কুলৰ পৰা আহোঁতে ইমান দেৰি কৰিছে নে? আগতেতো ইমান দেৰি নকৰে। আজি ইমান দেৰি কৰিছে নে? এই আকৌ ল'ৰা ছোৱালী কৈ থকা নাইতো। মই আকৌ ফেটিহাতক বিশ্বাস কৰিলো, ডেকা ল'ৰা গাভৰু ছোৱালীক বিশ্বাস নকৰো। ইমান দেৰি হ'ল যে, ক'ত সোমাই আছিলি? স্কুল গৈ যাবলৈ তুমি বিচাৰি মুখে নামাতা কেলে এতিয়া? লগৰ ছোৱালী ঘৰত আছিলো, কোনো চাইকেলখন বেয়া হ'ল। লগৰ ছোৱালী ঘৰত আছিলি নে ল'ৰাৰ ঘৰত আছিলি? তেনেকুৱা কথা নক'ব দেই। আপুনি আৰু মোক বিশ্বাস কৰিবলৈ নিশিকিলে হয়নে? আজি আকৌ দেই, তোৰ আকৌ কাণ্ড কাৰখানাবোৰ ভাল দেখা নাই দেই এইকেইদিন। তোৰ এইকেইদিন মই মতি গতি অলপো ভাল দেখা নাই। কিবা এটা শুনিবলৈ হ'লে
চাবি আকৌ এই বুঢ়ী মাই ঘাইজনীয়ে চাহ হ'ল নি লৈ আহা চাহ খাব বাবু ঘৰত নাই নেকি আছে ৰুমতে আছে সি দিনৰ দিনটো পঢ়িয়ে আছে তুমি কথা এটা মন কৰিছানে নাই কি কথা সি আজিকালি কলেজৰ পৰা আহোঁতে প্ৰায় দেৰি কৰে আপুনি আৰু দেই কিনো কথাবোৰ চিন্তা কৰি থাকে আমি মাক দেউতাকবোৰ বেছি ল'ৰা ছোৱালীৰ মৰমত ডুব গৈ থাকিলে কিছুমান বস্তু আমাৰ চকুত নপৰে আপুনি অযথা চিন্তাবোৰ কৰি এনেই মূৰৰ বিষ বহাই নল'ব চাহ খাওক বাবুলে ফোন এটাহে মাৰি ল'ব হেল্ল' বাবু ভাত খালা নাই খোৱা তুমি খালানে ময়ো নাই খোৱা তোমাক আজিকালি দেখিবলৈ বৰ ধুনীয়া লাগিছে দেই তোমাকো আজি দেখিবলৈ বৰ ধুনীয়া লাগিছে তোমাৰ মা ঘৰত নাই নেকি মা ঘৰত আছে জানা মোক পঢ়িবলৈ দি গৈছিলে তোমালে মোৰ ইমান মনত পৰিলে সেইকাৰণে ভাবিলো ভিডিঅ' কল এটা কৰি বাবুটোক চাই লওঁ ক'ত গ'লো এজনী পঢ়াত মানে অলপো মন নাই পঢ়িবলৈ মন নাই ঐ কোৱা ছোৱালীয়ে সেইবোৰ চাগে পঢ়ি আছে আৰু আমাৰ এজনী ক'ত গ'লো এজনী কাৰ বিষয়টো কোনৰ সেইটো লগৰ ছোৱালীবোৰে ইমান ধুনীয়াকে সেলফি মাৰে ময়ো সেলফি দুখন মাৰি ফেচবুকত দি লওঁ এনেকে ভাবিছিলো কি আনিছানো চকলেট কথা এটা সুধো তুমি মোক বিয়া কেতিয়া পাতিম বুলি ভাবিছা পিছে তুমি যদি আজি যাওঁ বুলি কোৱা আজিয়ে লৈ যাম এনেও মই এইবাৰ যে পাছ কৰিব নোৱাৰো সেইটো খাটাং গোটেই লাইফৰ কথা আছে কি এ ব'লা যি হয় হ'ব পাছত দেখা যাব ব'লা এ আহা এইজনীয়ে চাকৰি এটা পালেহে মোৰ শান্তি হ'ব দেই চাকৰি এটা পালে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিম বাপেকে কি হ'ল ৰিয়া ল'ৰাটোৰ পৰাই অনলাইন ক্লাছ কৰিবলৈ
তাইক সেই কি কয় ল'ৰাটোৰ লগত ৰাস্তাত কেইবাদিনো দেখিছোঁ আপোনাক মই কথাটো কম বুলি ভাবি আছোঁ মোবাইলটো লৈ দিয়াৰ কাল হলো কেলেনো মোবাইলটো লৈ দিছিলো অনলাইন ক্লাছৰ নামত তাই এইবোৰে কৰিলে ভগৱান দয়াকাদু ভালনে ভাল ভাল এই ফুলকেইজোপাত পানী অকণমান দি আছিলোঁ আহক আহক বহক হেৰা শুনিছানে দয়া ককাইদেউ আহিছে চাহ একাপ বনোৱা তোৰ ল'ৰাটোৰ ৰিজাল্টৰ খবৰটো পাই মোৰ মনটো বৰ ভাল লাগিল পিছে ৰিজাল্টৰ খবৰ কৰিবলৈ আহিবলৈ মই সময় পোৱা নাছিলোঁ তাক তই কোন কলেজত এডমিশ্যন দিছ তাক আমাৰ টাউনৰ জুনিয়ৰ কলেজতে এডমিশ্যন দিছোঁ ককাইদেউ হয় নেকি ভালেই কৰিলি পিছে তোক মই কথা এটা কওঁ কওকচোন তই বেয়া নাপাবি কিয়নো বেয়া পাম ককাইদেউ আজিকালি আকৌ ভাল ভাল ৰিজাল্ট কৰা ল'ৰা ছোৱালী কলেজত গৈ ৰিজাল্ট বেয়া কৰে অলপ তাক চকু কাণ দিবি আপুনি ঠিক কথাই কৈছে ককাইদেউ মই জানো তই বেয়া নাপাৱ ককাইদেউ আহিলে ভালনে আপোনাৰ ভাল ভাল চাহ খাব হ'ব থোৱা আপোনাকো দিছোঁ মাধৱ খুৰা আপোনালোকৰ বাবুৱে স্কুলত পঢ়া ছোৱালীজনী পলুৱাই আনিলে কি কলি বাবুৱে এনেকুৱা কাম কৰিলে তই মিছা কোৱা নাইতো মই সঁচাকে কৈছো অলপো মিছা কোৱা নাই বাবু লগৰ ল'ৰা এটা ঘৰতে আছে আপোনালোক আহক মই দেখুৱাই দিম আহক হেৰি কি হ'ব এতিয়া কি হ'ব সুধিবলৈ আহিছে ইয়াত তোমাৰো ভুল বহুত আছে ইহঁতে যি ভুল কৰিলে আৰু ছোৱালীজনী ঘৰলৈকে লৈ আহকগৈ বলক এনেও এদিন বিয়া পাতিব লাগিবই তোমাৰ মূৰৰ বিকৃতি ঘটা নাইতো তোমাৰ ল'ৰাৰ বয়স কিমান তুমি নাজানা 18 বছৰ তলৰ যে ল'ৰা ছোৱালী বিবাহ হ'লে বাল্য বিবাহত পৰে তুমি নাজানা আৰু বাল্য বিবাহ যে আইনমতে অপৰাধ আইনমতে দণ্ডনীয় সেই কথাও কি তুমি নাজানা আহা তই এনেই হুলস্থুল নকৰচোন যি কৰিব লাগে আমি তাতে কৰিম আমি এতিয়া সিহঁতৰ ওচৰলৈ যাওঁ ব'ল তাতে চব কাম আমি সমাধা কৰি ল'ম ব'ল ব'লক ৰ'ব মই ওলাই আহিছোঁ এই ল'ৰা ছোৱালীবিলাকৰ পৰা উপায় নাই আৰু দেই হৃদয়খন ভাঙি গ'ল ঘৰখন দুখতে ধুমুহাই সপোন ভাঙি একুৰি কান্দিছে মৰমে নাম ভয় কৰিব নালাগে মই আছো দিবলৈ কোনো যেনা হাৰি দিবলৈ কোনো যেনা ধৈৰ্য ধৰকচোন আপুনি আপোনাৰ মনৰ অৱস্থা মই বুজি পাইছোঁ এই খঙেৰটো সকলো সমস্যা সমাধান কৰিব নোৱাৰি বলক আমি বহি লৈ আলোচনা কৰিম বলক
আপোনাৰ ছোৱালীজনীক পলুৱাই নিয়া ল'ৰাটোৰ দেউতাক মই। এই ঘটনাটোৰ বাবে মই প্ৰকৃত দোষী, কাৰণ মই ইয়াক উচিত শিক্ষাই দিব নোৱাৰিলোঁ। মই দুখৰ প্ৰায়চিত্ত হ'বলৈকে কথাটো গম পাই পোনে পোনে ইহঁত দুটাক আপোনাৰ ওচৰলৈ লৈ আহিলোঁ। এই মানুহে এনেই নকয় বোলে ল'ৰাই পানী পেলালে বুঢ়াই পিছলি পৰে। ইহঁতৰ এতিয়া বিয়া হোৱাৰ উপযুক্ত বয়স নহয়। ইহঁতে ভুল কৰিছে। ইহঁতে কিছুমান কথা নাজানে। আমিয়ে ইহঁতক কিছুমান কথা শিকাই ল'ব লাগিব। আচলতে প্ৰত্যেক মাক বাপেকে ল'ৰা ছোৱালীক কেৱল শাসনৰ দৃষ্টিৰে চালে নহ'ব, শাসনৰ লগতে সিহঁতক বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে সিহঁতে আমাক নিজৰ বন্ধু বুলি ভাবি সিহঁতৰ মনৰ কথাবিলাক খুলি ক'ব। দেউতাক ঢুকুৱা পিছৰে পৰা তাইকে মোৰ বুকুত সাৱটি বেলেগ একো চিন্তা নকৰি তাইক লৈয়ে যে কিমান সপোন ৰচিছিলো। তাই মোৰ অন্তৰত আঘাত দি থৈ গ'ল। ঐ তহঁতি ভেবা লাগি কি চাই আছ? মাৰ ল'ৰ ভৰিত দেই ক্ষমা খোজ, ক্ষমা খোজ। ঐ ল'ৰাহঁত শুন, প্ৰেম ঈশ্বৰৰ দান হ'ব পাৰে, কিন্তু উপযুক্ত বয়সৰ প্ৰেমেহে সমাজত স্বীকৃতি পায়। তহঁতৰ পঢ়াৰ বয়স, তহঁতি ভাল ধৰণে পঢ়া শুনা কৰ। এনেও বাল্য বিবাহ আইনমতে দণ্ডনীয়। সৰু সৰু ভুলৰ পৰাই মানুহে শিক্ষা ল'ব লাগে, কাৰণ সৰু সৰু শিলতহে মানুহে উজুতি খায়। ডাঙৰ শিলত মানুহে কেতিয়াও উজুতি নাখায়।